নকল বন্ধ কৰিবৰ বাবে সেবাই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। 2027 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বেলেগ বেলেগ কুৱেশ্যন পেপাৰ। অৰ্থাৎ সকলো ষ্টুডেণ্টৰে কুৱেশ্যন পেপাৰ একে নহয়। তোমালোকে এতিয়া স্ক্ৰীনত যি ছেট এ, ছেট বি, ছেট চি আৰু ছেট ডি দেখিবলৈ পাইছা, এইকেইটা হৈছে বেলেগ বেলেগ কুৱেশ্যন পেপাৰ ছেট। অৰ্থাৎ একেটা পৰীক্ষা হ'লেও সকলো পৰীক্ষাৰ্থীৰ হাতত একে প্ৰশ্নকাকত নাথাকিব। ইয়াৰ মূল উদ্দেশ্য হৈছে পৰীক্ষা হলত নকলৰ সম্ভাৱনা কমোৱা আৰু পৰীক্ষাৰ স্বচ্ছতা অত্যধিকভাৱে শক্তিশালী কৰা। কিন্তু এটা কথা মনত ৰাখিবা, ছেট বেলেগ বেলেগ হ'লেও পৰীক্ষাৰ চিলেবাছ, নম্বৰ আৰু পৰীক্ষাৰ মূল পেটাৰ্ণত হঠাতে কোনো পৰিৱৰ্তন হোৱা বুলি ধৰিব নালাগে। এতিয়া আহা এই ছেট ছিষ্টেমটো কেনেকৈ কাম কৰিব সেইটো আমি বুজিলোঁ। এতিয়া আহিছোঁ মেইন কথালৈ। ধৰা হওক এটা পৰীক্ষাত 4টা ছেট থাকে, ছেট এ, ছেট বি, ছেট চি আৰু ছেট ডি। ইয়াৰ অৰ্থ এইটো নহয় যে 4টা ছেটৰ চিলেবাছ সম্পূৰ্ণ বেলেগ। সাধাৰণতে ছেট ব্যৱস্থাৰ উদ্দেশ্য হৈছে একে পৰীক্ষাৰ ভিতৰত প্ৰশ্নৰ এৰেঞ্জমেণ্ট বা কুৱেশ্যন নাম্বাৰ বা কুৱেশ্যন ছিকুৱেন্স বেলেগ বেলেগ কৰা, যাতে কাষৰ ছাত্ৰজনে সহজে একে প্ৰশ্ন চাই কপি কৰিব নোৱাৰে। এতিয়া প্ৰশ্ন আহে, ইয়াৰ ফলত নকল কেনেকৈ কমিব? তাৰ আনচাৰটো হৈছে, ছাপ'জ এজন ষ্টুডেণ্টৰ হাতত ছেট এ কুৱেশ্যন পেপাৰ আছে আৰু কাষৰ যিজন ছাত্ৰ আছে তেওঁৰ লগত একেলগে বহি তেওঁৰ হাতত কুৱেশ্যন পেপাৰৰ ছেট যিটো আছে সেইটো হৈছে ছেট বি। দুয়োজনে একে বিষয়ৰ পৰীক্ষা দিছে যদিও তেওঁলোকৰ ছেট এ আৰু বি হোৱা বাবে কুৱেশ্যন নাম্বাৰ বেলেগ বেলেগ থাকিব। ফলত এজন ছাত্ৰই কাষৰ ছাত্ৰজনৰ পেপাৰ চাই একে প্ৰশ্নৰ উত্তৰ নকল বা কপি কৰাৰ সুযোগ কমি যাব। অৰ্থাৎ ওচৰত বহি থকা ষ্টুডেণ্টজনে বেলেগ এজন ষ্টুডেণ্টৰ পৰা কুৱেশ্যন আনচাৰ চাই লিখিলে সেইটো ভুল হ'ব। অৰ্থাৎ ইয়াৰ মূল লক্ষ্য হৈছে পৰীক্ষা হলত আনফেয়াৰ মিনছৰ সম্ভাৱনা কমোৱা আৰু এক্সামিনেশ্যন প্ৰচেছটো বহুত বেছি ছিকিউৰ কৰা। এতিয়া এটা এক্সাম্পল লৈ আমি ভালদৰে কথাখিনি বুজি লওঁ। ধৰা হ'ল তোমাৰ হাতত পৰীক্ষাৰ সময়ত ছেট এ আহিল, তোমাৰ কাষৰজনৰ হাতত ছেট বি। আগৰ দৰে দুয়োজনে একে কুৱেশ্যন নাম্বাৰত ছেম কুৱেশ্যন নাপাবা। অৰ্থাৎ তোমালোকৰ কুৱেশ্যন নম্বৰ 1ত যদি এটা বেলেগ কুৱেশ্যন থাকে, তেতিয়াহ'লে ছেট বিৰ ষ্টুডেণ্টজনৰ কুৱেশ্যন পেপাৰৰ ফাৰ্ষ্ট কুৱেশ্যনটো বেলেগ হ'ব। সেয়েহে পৰীক্ষা আৰম্ভ হোৱাৰ পিছত প্ৰথম কাম হ'ব নিজৰ কুৱেশ্যন পেপাৰৰ ছেটটো চাই লোৱা, ভালদৰে ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি লোৱা আৰু লগতে কুৱেশ্যন পেপাৰখন ভালদৰে চাই সেইমতে নিজৰ আনচাৰ্ছখিনি উত্তৰ বহীত লিখিবলৈ যত্ন কৰা। SSLC 2027ৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়াৰ পৰা এটা কথা মনত ৰাখিবা, কুৱেশ্যন ছেট বেলেগ বেলেগ হ'ব পাৰে, কিন্তু তোমাৰ প্ৰিপাৰেশ্যন বেলেগ হ'ব নালাগে। ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, হিন্দী, এডভান্স মেথমেটিক্স যিকোনো ছাবজেক্টেই হওক, তাৰ মেইন বিষয়বস্তু হৈছে তাৰ কনচেপ্ট, টেক্সট বুক আৰু প্ৰিভিয়াছ কুৱেশ্যন প্ৰেক্টিছত বেছিকৈ ফ'কাছ কৰা। যদি তোমালোকে এইখিনি কৰা তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট নিশ্চয়কৈ ভাল হ'ব। আৰু বিশেষকৈ কেৱল কুৱেশ্যন মুখস্থ কৰাৰ পৰিৱৰ্তে কুৱেশ্যনটো অলপ যাতে ঘূৰাই সুধিলেও আনচাৰটো তোমালোকে লিখিব পাৰা, সেইটোৰ ওপৰত বেছিকৈ ফ'কাছ কৰা। আৰু এই ধৰণে তোমালোকে প্ৰিপাৰেশ্যন কণ্টিনিউ ৰাখা, তোমালোকৰ ৰিজাল্ট নিশ্চয়কৈ ভাল হ'ব। যদি তোমালোকে কথাখিনি মোৰ ভালদৰে বুজি পাইছা, দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু কিবা যদি ডাউট আছে কমেণ্টত জনাবলৈ নাপাহৰিবা।